আজি আকৌ আপোনালোকৰ বাবে মই দ্বিতীমাই আগবঢ়াই লৈ আহিছোঁ মোৰ সৰু মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। থাম্বনেইলখন দেখা পাই আপোনালোকে গম পাইছে মই কিহৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আমাৰ দেহাৰ 2 বছৰ কমপ্লিট হৈ গৈছে। তাই প্ৰথমটো আইতাকক মান ধৰিব, বছৰৰ প্ৰথমটো মান ধৰাৰ নিচিনা হৈছে, কাৰণ তাই এবাৰ 2 বছৰ কমপ্লিট হৈ গৈছে আমাৰ দেহাৰ। ইফালে আইতাকে আহি পালে, আমাৰ দেহাটো ৰেডি হৈয়ে আছে। ৰাতিপুৱাৰ পৰাই তাই সেৱা কাঢ়ি ফুৰিছে, কাৰণ এফালে আইতাকক মান কৰিছে প্ৰথম, কিন্তু ককাকক নাপালে। দেউতা একচুৱেলি ডিউটিৰ কাৰণে আহিব নোৱাৰে, মোৰ মানুহজনো ডিউটিৰ কাৰণে আহিব নাপালে, কাৰণ ইলেকশ্যনৰ কাৰণে সকলোকে ছুটি বন্ধ কৰি ৰাখিছে। সেইটো কাৰণে বহুতেই বেয়া লাগিছে। বিহুৰ ছিজনত মানুহজন ঘৰত নাই, দেউতা ঘৰত নাই, বিহু বহুত উকা যেন লাগিছে। সকলোৱে লগত থাকি বিহু খোৱাৰ নিচিনা নহয়, ভাল নালাগে। ঘৰৰ বিহু প্ৰত্যেকটো ব্যক্তিয়ে থাকিলে, সকলোৱে লগতে বিহু মানিলে ভাল লাগে আৰু মনবোৰ। আজি বিহু থাকিও, বিহু লাগিও মানে মনবোৰ সেমেকা যেন লাগিছে, হয়নে বাৰু? মানুহ যদি সকলোৱে থাকে, সকলোৰ লগতে খুব ভাল লাগে। আৰু যদি কোনো এজনমান ঘৰৰ ব্যক্তি নাইকিয়া হয়, কিবা এটা যেন নাইকিয়া যেন লাগে, হয়নে বাৰু? আইতাকে তাইক বহুত আশীৰ্বাদ দিলে, তাই যদি আশীৰ্বাদটো সকলো সফল হয়। হৈ গ'ল দে, কৃষ্ণ হ'ল কৃষ্ণ হলো আই দি দিয়া বতাটোকে দিছে। তাকে লৈ ল'ম দে আৰু দিয়া এনেকৈ ফূৰ্তি ধেমালিৰ মাজেৰে দিনবোৰ পাৰ কৰি দিলোঁ। যিহেতুকে বিহুৰ ছিজন, কোনো স্কুল নাই, বন্ধ, সকলোৱে ঘৰতে আছে, সেইকাৰণে এইফালে ব্যস্ত। এইফালে বায়েকে গান গাই আছে, এইফালে বনীয়েকবিলাকৰ ডান্স কি চাবি আৰু। সকলোৱে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই, ভাল লাগিলে।